অসমৰ প্ৰায় ঘৰে ঘৰে দেখিবলৈ পোৱা এবিধ গছ হ'ল পাণ গছ। মাংগলিক কাৰ্যত তামোলৰ সৈতে পাণ ব্যৱহাৰ কৰা হয়। প্ৰায় মানুহে ভাত খাই উঠি বা আজৰি সময়ত পাণ খোৱা দেখা যায়। পাণ এবিধ লতাজাতীয় গছ। এই পাণ আকৌ তামোল, চুপাৰী বা বিভিন্ন মছলাৰ লগত পৰিৱেশন কৰে। সেয়েহে ব্যৱসায়িক ক্ষেত্ৰতো ইয়াৰ বহুল প্ৰচলন আছে। পাণত মছলা, চুপাৰী ব্যৱহাৰ কৰি খালে সোৱাদ লাগে। খালী পাণখনতে আছে কিছু উপকাৰিতা। পাণৰ ৰসে হজম শক্তি বৃদ্ধি কৰে, লগতে শৰীৰৰ পৰা অতিৰিক্ত পানী তথা বিষাক্ত পদাৰ্থ বাহিৰ কৰি দিয়ে। পাণে সকলোৰে ওজন হ্ৰাস কৰাত সহায় কৰে। পাণত থকা এন্টিবেক্টেৰিয়েল উপাদানে ঠাণ্ডা বা ঠাণ্ডাজনিত সমস্যা দূৰ কৰাত সহায় কৰে। পাণত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেণ্ট থাকে। পাণ আৰু মৌ মিহলাই খালে ডিঙিৰ সংক্ৰমণ ৰোধ হয়। সেয়েহে আঘাত পোৱা স্থানত পাণৰ ৰস লগাই বেণ্ডেজ কৰি ৰাখিলে সোনকালে শুকাই যায়। মুখৰ ভিতৰত বেক্টেৰিয়া মাৰি মুখৰ দুৰ্গন্ধ দূৰ কৰাত পাণে সহায় কৰে। বেছিকৈ পাণ চোবাই খালে দাঁত ৰঙচুৱা হয়। পাণৰ পাতত গেষ্ট্ৰ'প্ৰটেক্টিভ, এন্টিফ্লুৰেলেণ্ট আৰু কাৰ্মিনেটিভ এজেণ্ট থাকে। সেয়েহে পাণ চোবোৱাৰ সময়ত মুখত লেলাৱতী প্ৰস্তুত কৰে আৰু সেইবাবে ই হজম শক্তি বৃদ্ধি কৰে।